तामुलपुराव इउपिपिएलनि बिजाथि प्रमद बर'नि गेदेर रेलि 1 लाखनिबो बांसिन मददगिरिफोरा बाहागो लायो बे रेलियाव 43 नं तामुलपुर विधानसभा बियाबाव इउपिपिएल दोलोनि मोनसे गेदेर बिसायख'थि फोसावदिं रेलि बानजायो दोलोनि बिजाथि एबा राज्य सभानि एमपि प्रमद बर'नि मददाव खुंफुंनाय बे रेलियाव लाख लाख हौवा हिन्जाव मददगिरिफ्रा बाहागो लायो बिसायख'थि फोसावदिं रेलिया तामुलपुर जिल्लानि मथंगा सकनिफ्राय जागायनानै तामुलपुर खाजोना बेंखन बिबानगिरिनि मावखुलिसिम रेलि दिहुनो আপোনালোকে আগতো দেখা পাইছে এতিয়াও দেখা পাইছে সরকার থকা সময়ত টকা পয়সা গাড়ি দি গাড়ি ঘোড়া দি পয়সা দি মানুহ আনে আজি ইউপিপিএল সরকারতো নাই আমার টকা পয়সাও নাই এইবাৰ আমি না হেলিকপ্টাৰ উৰাব পাৰিছো না ডাঙৰ মিটিং কৰিব পাৰিছো কিন্তু আজি তামুলপুৰত এই বিশাল জনসভা আমি মাত্ৰ ডেট ঘোষণা কৰিছো সকলো জাতি সকলো ধৰ্ম সকলো সংস্কৃতি সকলো ভাষা একেলগে আহি উপস্থিত হৈছে ইউপিপিএল মডেলৰ ৰাজনীতিটো সমন্বয় শান্তি নিৰাপত্তা আৰু বৈষম্যতাহীন এটা উন্নয়নৰ কাৰণে আমি এটা সংকল্প লৈছো আৰু যাত্ৰা আৰম্ভ কৰিছো গতিকে আহি থকা নিৰ্বাচনত 9 তাৰিখত হ'ব লগা বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে 12টা আসন পাই আমি দিছপুৰলৈ আহি আছো অসমৰ কাৰণে কাম কৰিবলৈ বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ আজি ফলাফল ওলাইছে নেকি কিবা তামুলপুৰত ডিক্লেয়াৰ হৈ গ'ল আজি 1 লাখ ভোটৰ ব্যৱহাৰ মানে 1 লাখ ভোটত আমি বিজয় হ'ম 35ৰ পৰা 40,000 ভোটৰ ব্যৱহাৰত আমি বিজয় হ'ম ইতিমধ্যে ভাগ্ৰামা মহিলাৰে কৈছে যে আপুনি প্ৰমোদ বড়ো আৰু দীপেন বড়োৰ যি কথা সেই ৰাইজে যদি শুনে দিলে একো কাম নহ'ব বুলি কৈ আছে কি ক'ব আপুনি ভাগ্ৰামা মহিলা ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ আমাৰ জ্যেষ্ঠ হয় সংগ্ৰামী নেতা হয় বড়োলেণ্ডৰ চিফ হয় কিন্তু তেখেতেতো বহুত ডাঙৰ মিছা কথা কয় ইলেকশ্যনৰ আগত কৈছিলে তেখেতৰ ধৰম পত্নীয়ে ইলেকশ্যন নেখেলে এতিয়াতো খেলিলে আৰু তেনেকুৱা 100টা আছে আগৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত ক'লে বিজেপি হাতাও এতিয়া বিজেপিৰ লগত লগ হ'ল তো কোনটো কথা তেখেতৰ সঁচা হয় দীপেন বড়ো প্ৰমোদ বড়ো ৰংগৰা নাৰ্জাৰী ইউজি ব্ৰহ্ম গোবিন্দ বসুমতাৰী সদায় ৰাইজৰ লগত আছে ৰাইজৰ লগত থাকিব যেতিয়া আমাৰ তাৰ ক্ষমতা নাছিলে আমি ৰাজনীতিত অহা নাছিলোঁ তেতিয়াও ৰাইজৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ আৰু আজি আমি ৰাজনীতিত আহি ৰাজনীতিকভাৱে জনগণৰ কাৰণে সংগ্ৰাম চলি যাম জনগণক প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৰে সুৰক্ষা দিয়াৰ কাৰণে সকলোকে আগুৱাই নিয়াৰ কাৰণে আমি সংগ্ৰাম কৰি যাম আহ্বান জনাবলৈ কিবা